পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু প্ৰান্তে প্ৰান্তে হেঁপাহৰ ভোগালী কাদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীতো দেখা গৈছে ভোগালীক লৈ কৃষিজীৱী অসমীয়াৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। যিহেতু সমাগত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এতিয়া আখলত ব্যস্ত পিঠা পনা বনোৱাত মহিলাসকল। আৰু পোনে পোনে আমি সেই দৃশ্যাংশ দেখুৱাম। এয়া হৈছে মিছামাৰীৰ পাতিদৈ ভেলা গাঁৱৰ পৰিৱেশ আৰু এই গাঁওখনৰ জীয়ৰী বোৱাৰীসকল এনেধৰণে আখলত বিধে বিধে পিঠা পনা আৰু জলপান প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা দেখা গৈছে। ঢেঁকীত খুন্দিছে পিঠাগুৰি, এনেধৰণে আমি দেখুৱাইছো সেই পৰিৱেশ। এয়া মিছামাৰী পাতিদৈ ভেলা গাঁৱৰ পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এনেধৰণে মিছামাৰী পাতিদৈ ভেলা গাঁৱত এইসকল মহিলাই একগোট হৈ বিধে বিধে পিঠা পনা আৰু জলপান প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা দেখা গৈছে। দেখুৱাইছো এয়া মিছামাৰীৰ পাতিদৈ ভেলা গাঁৱৰ পৰিৱেশ। বিধে বিধে পিঠা পনা বনাইছে, এনেধৰণে জুহালত ব্যস্ত হৈ আছে এইসকল গাঁওখনৰ মহিলা। যিহেতু পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এই পাতিদৈ ভেলা গাঁওখনতো দেখা গৈছে এনেধৰণে ভোগালী কাদৰাৰ বাবে ব্যাপক প্ৰস্তুতি। মই কথা পাতিম। বাইদেউ কি কব? আমি আৰম্ভ কৰিছো আজিৰ পৰা পিঠা জলপান এইবিলাক বনাবলৈ কাৰণে। খোলা পাতিছেহে, আমাৰ পিঠা বনাবলৈ আৰম্ভ কৰিছে আৰু নাৰিকলৰ লাৰু আমি বনাই আছো আৰু অলপ ৰুকিবলৈ আছেই আমাৰ। তাৰপৰা পিঠাগুৰি খুন্দি আছে আৰু চিৰা, লগতে আমি নাৰিকলৰ লাৰু, নাৰিকলৰ চিৰা আৰু সান্দহ গুৰি সকলোখিনি আমি বনাবলৈ চেষ্টা কৰিছো। উৰুকাৰ বাবে এইবিলাক আমি কৰি আছো। এয়া তিলৰ লাৰু বনাবলৈ কাৰণে আমি মানে তৈয়াৰ কৰিছো। তাৰপিছত এয়া তিলৰ নানা ধৰণৰ বস্তু আমি বনাম, পিঠা হওক, তাৰপিছত লাৰু হওক, তেনেকে নাৰিকলৰ লাৰু, নাৰিকলৰ চিৰা। আৰু হয়, বিহু অকমান গাবলৈ চেষ্টা কৰিম। অতি কৈছে নে হয় অমুগাৰে মহুৰা, তাতো কৈছে নে হৰৈ মাকো। এই পিঠা বনাইছো, আজি খোলা পাতিছো। লাৰু নাৰিকলৰ, তিল আনিছো বনাবলৈ, হেৰি কৰাই গুৰি খুন্দিম আৰু বিহুলৈ বাৰু কেইদিন আছে। আমি এতিয়া লগে ভাগে যোগাৰ কৰিছো। আপোনালোকে যে আমাৰ ঢেঁকীৰ গুমগুমনি শুনি সোমাই আহিছে, তাৰ কাৰণে বহুত ধন্যবাদ দিছো। আমিও আনন্দিত হৈছো, আমাৰ ওচৰৰ বোৱাৰীখিনিও বহুত আনন্দিত হৈছে আপোনালোকে সোমাই অহাৰ কাৰণে। বহুত ভাল পালো আপোনালোকক ধন্যবাদ। কি কয় বিহু এফাকি গাব পাৰিম? ফুটি লাগিছে আকৌ কিয় বিহু নাগাম? পুষ্পা বনৰ পক্ষীটি লৈ যাম তোমাক বুটলি, লৈ যাম তোমাক বুটলি, ঐ জান সজাই পৰাই ৰাখি থম মৰে ভঙা জুপুৰিত। বতাহতে হালিব মোলৈ চাই হাঁহিব, মোলৈ চাই হাঁহিব, মৰমতে একোলালম। দকৈ পথাৰত আইতন ৰহে দৈ, ধানে দাই আছিলা আইতন ৰহে দৈ, এৰি থৈ গৈছিলা থোকেহে আইতন ৰহে দৈ, বিহু মাৰো আহা ঐ জুৰিয়াই আহঁতৰ, জুৰিয়াই আহঁতৰ তলত। নিশ্চয়কৈ বাইদেউ কি কব? বিহুৰ উৰুকাৰ কাৰণে দুটামান হাঁহ আনি থৈছো আৰু লগে ভাগে খাম বুলি এজনী ছাগলী, পঠা ছাগলীও আনিছে নহয়। হয় হয়, আৰু হাঁহে মাহে এসাঁজ খাম আৰু লগে। আপোনালোকেও আহিব আমাৰ লগত, এফাকি নাচিম আৰু এই চেগতে বিহুটো হ'ব দিয়ক। নিশ্চয়কৈ এয়া মিছামাৰীৰ পাতিদৈ ভেলা গাঁৱৰ পৰিৱেশ আমি দেখুৱাইছো। গাঁওখনৰ জীয়ৰী বোৱাৰীসকল এনেধৰণে ব্যস্ত হৈ আছে আখলত। যিহেতু পদূলিমুখত হেঁপাহৰ ভোগালী বিহু আৰু এই গাঁওখনৰ জীয়ৰী বোৱাৰীসকল একগোট হৈ এনেধৰণে পিঠা পনা বনোৱাৰ লগতে জলপান আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে।